তেজপুৰৰ কছাৰগাঁৱত সংঘটিত হৈছে ট্ৰাক দুৰ্ঘটনা নিৰন্তৰ পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন গোলাঘাটৰ মেছাৰ্ছ কুসুম অইল পেট্ৰল পাম্পত অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও এখন তেলৰ টেংকাৰ আৰু ৰখাই থোৱা এখন ট্ৰাকৰ বিস্তৰ ক্ষতিসাধন হয় ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়া যুৱ প্ৰজন্মই যাতে কংগ্ৰেছৰ দায়িত্ব লয় তাৰ বাবে পদত্যাগ নেত্ৰীগৰাকীৰ হাইড্ৰজেনৰ পৰা উৎপন্ন কৰিব পৰা হ'ব বিদ্যুৎ হাইড্ৰজেন আৰু অক্সিজেনৰ অণুৰ পৰা সৃষ্টি হোৱা শক্তিৰ দ্বাৰা টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰিব পৰা হ'ব ইতিমধ্যে এই প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পৰীক্ষা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ IIT দিল্লীত সফলভাৱে সম্পন্ন হয় ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গৰ ওপৰত সমন জাৰি কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে যদি কোনো ভাৰতীয় লোকৰ তথ্য চুৰ কৰাৰ প্ৰমাণ পোৱা যায় তেন্তে এই পদক্ষেপ ল'ব ভাৰতে আৰু চণ্ডীগড় ৰাজ্যসভাৰ নিৰ্বাচনীত ভাৰতীয় জনতা পাৰ্টীৰ সৰোজ পাণ্ডে জয়লাভ কৰিছে তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছ দলৰ লক্ষৰাম সাহু